22 জুলাইত প্ৰতিবাদত কঁপিব ৰহাৰ টোলগেট বন্ধ হ'ব লাগিব ৰহাৰ টোলগেট সংবাদ মেলত অখিল গগৈৰ হুংকাৰ যিকোনো প্ৰকাৰে ৰহাৰ টোলগেট বন্ধ কৰা হ'ব এই হুংকাৰ কৃষক নেতা অখিল গগৈৰ ৰহাৰ টোলগেটৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যবাসীক একত্ৰিত হোৱাৰ আহ্বান জনাই কৃষক নেতা অখিল গগৈ এখন সংবাদ মেলত কয় অন্যথা ইয়াৰ মূল্য ভৰিব লাগিব অসমবাসীয়ে টোলগেটত কৰ দিয়াৰ ফলত হ'ব অভাৱনীয় মূল্য বৃদ্ধি বাছ যাত্ৰীয়ে ভৰিব লাগিব অতিৰিক্ত 15 টকাকৈ এখন বাছে এমাহত 11,100 টকা দিব লাগে তেতিয়াহ'লে বাছৰ ভাড়া নগাঁৱৰ পৰা আমি খবৰ পোৱা মতে বাঢ়িব এতিয়া 15 টকাকৈ বাঢ়িবৰ কাৰণে 20 তাৰিখে অহা 20 তাৰিখৰ পৰা তেওঁলোকে চকা বন্ধ দিছে 20 তাৰিখে দিয়াৰ পাছত চৰকাৰৰ লগত চাগে আলোচনা হ'ব আৰু তাৰপিছত বাছ ভাড়া বাঢ়িব তো তেতিয়াহ'লে অসমৰ ৰাইজে ভাবি লওক যে টোলগেটৰ শোষণটো কেনেকুৱা হ'ব লক্ষণীয়ভাৱে অসমৰ জনগণ জাতীয় সংগঠন ৰাজনৈতিক দল টোলগেটৰ বিৰুদ্ধে কিয় নিমাত হৈ আছে বুলিও প্ৰশ্ন তোলে কৃষক নেতাজনে তেওঁ লগতে কয় যে কেইজনমান জাতীয় সংগঠনৰ নেতাই টোলগেটৰ পৰা টকা সংগ্ৰহ কৰি আছে ইমান ডাঙৰ ডাঙৰ ৰাজনৈতিক দল বিজেপি আৰএছএছ এজিপি একদম জাতীয়তাবাদৰ গোটেই ধ্বজা লৈ আঞ্চলিকতাবাদ বচাবৰ কাৰণে এজিপিটো একদম খাৰা হৈ ৰৈ আছে কংগ্ৰেছ একদম বিৰাট ভাল দল এটা ৰৈ আছে নহয় এতিয়া এআইডিএফ চিপিআই চিপিএম ক'ত গ'ল এইবিলাক দল এতিয়া কোনোচোন মাত এষাৰ নিদিয়ে এতিয়া অসমৰ ৰাইজৰ এই শোষণৰ সময়ত লুণ্ঠনৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ লুণ্ঠনৰ সময়ত কোনেওচোন এতিয়া এটাও মাত নিদিয়ে কোনেও কিছুমান জাতীয় সংগঠনৰ এজেণ্টে গৈ জাতীয় সংগঠনৰ তথাকথিত নেতাই গৈ সেই গেটখনত গৈ এতিয়া তাতে দালালি কৰি আছেগৈ ইফালে 22 জুলাইত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে টোলগেটলৈ যাওঁ বল শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে এই প্ৰতিবাদী কাৰ্যসূচীত ৰাজ্যৰ সকলো দল সংগঠন আৰু ৰাইজক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাই কৃষক নেতা অখিল গগৈয়ে যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অহা 22 জুলাই তাৰিখৰ দিনা আমি কেন্দ্ৰীয়ভাৱে টোলগেটলৈ যাওঁ বলক এটা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ দুইটা সংগঠনৰ হৈ আমি অসমৰ সকলো জাতীয় সংগঠনক আহ্বান জনাইছোঁ ইফালে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে টোলগেট ৰাজ্যৰ বাটপথ উন্নয়নৰ বাবে প্ৰয়োজনীয় বুলিহে মন্তব্য কৰে এই ৰহাৰ টোলগেটৰ ক্ষেত্ৰত এইটো কথা হৈছে যে আজি নেশ্যনেল হাইৱে মেইনটেনেন্সৰ কাৰণে যিটো পইচা লাগিব যি নাবাৰ্ড বা ৱৰ্ল্ড বেংকৰ পৰা পইচা লৈ পেলাই এই নেশ্যনেল হাইৱে বনাইছিল সেইটো ৰিপেমেণ্টৰ কথা আছে মেৰামতি কৰিব লাগিব গতিকে এই টোলগেটৰ পইচাৰে এই নেশ্যনেল হাইৱেটো মেৰামতি কৰাৰ ব্যৱস্থা কৰিছে ভাৰতবৰ্ষৰ যিকোনো ঠাইত যাওক আমি টোলগেট পাব কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সৈতে অগ্নিৱ গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট